ইউপিপিএল দল হিসাবে নিশ্চিতভাৱে ক'ব লাগিব যি ৰাজনৈতিক দলেই নহওক প্ৰত্যেক ৰাজনৈতিক দলৰ পলিচিবিলাক বেলেগ বেলেগ থাকে, এজেণ্ডাবিলাক বেলেগ বেলেগ থাকে। আমাৰ ইউপিপিএল দল হিচাপে বিটিচি অঞ্চলত সুকীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি আদৰ্শ নেতৃত্ব, তেখেতৰ নেতৃত্বত ইউপিপিএল দল চলি আছে আৰু মোৰ বিশ্বাস আৰু আস্থা আছে এই ইউপিপিএল দলে এই বিধানসভা নিৰ্বাচনত যি 12খন আসন আছে, এই 12খন আসনৰ ভিতৰত যি বিজেপি দলৰ লগত আমাৰ চিট শ্বেয়াৰিং হৈছে, বুজাবুজি হৈছে বা কেইখনমান আসনত মানে বন্ধুত্বপূৰ্ণ হিচাপে আমি খেলিছোঁ, নিশ্চিতভাৱে আমি ক'ব লাগিব অধিক সংখ্যক আসন আমাৰ ইউপিপিএল দলৰ থাকিব বিটিচি অঞ্চলত, এইটো নিশ্চিত। 70 নং মাজবাট সমষ্টিত ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়া আগৰ পৰাই যিহেতু তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত জড়িত আছিলে, তেখেত নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অৱসৰ লৈ যেতিয়াই ইউপিপিএল দলত সোমাইছে, ইউপিপিএল দলৰ হৈ ইমান দিনে কাম কাজ কৰিছে আৰু প্ৰাৰ্থী হিচাপে তেখেতে মানে আবেদন কৰিছিলে, প্ৰাৰ্থী পাইছে। ইয়াত যে মানে এনেকুৱা কিবা ইছ্যু আছে যে বিজেপিক জয়ী কৰোৱাৰ উদ্দেশ্য লৈ ইউপিপিএল দলে মাজবাট সমষ্টিত প্ৰাৰ্থিত্ব দিছে, এইটো পঞ্চায়তেই মই নৎসাত কৰিছোঁ। ইয়াত কোনো ধৰণৰ বুজাবুজি আমাৰ নাই। ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়াই বিশেষ ৰাজনৈতিক দলৰ কি এজেণ্ডা আছে, কেনেকৈ কি ছিষ্টেমত নিৰ্বাচন পাৰ কৰিব বিচাৰিছে, তেখেতসকলৰ এজেণ্ডাবিলাক সুকীয়া। আমাৰ ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়া মাজবাট সমষ্টিত তেখেতৰ পলিচিবিলাক সুকীয়া আৰু বিশ্বাস আৰু আস্থা আছে মাজবাট সমষ্টিত তেখেতে জয়ী সাব্যস্ত হ'ব, বিজয় সাব্যস্ত হ'ব। আৰু লগতে মাজবাট সমষ্টিত যি 38,000 মাইনৰিটি ভোটাৰ আছে, এই ভোটাৰসকলে অলৰেডি বুজি পাইছে তেখেতসকলে যি বিটিচি নিৰ্বাচন, এই নিৰ্বাচনত মানে তেখেতসকলে যি ধৰণে এটা মানে বিপিএফ দলে ভুৱা প্ৰচাৰ চলাই আছিল যে ইউপিপিএল চৰকাৰ আহিলে মাটি বাৰী অধিকাৰ লৈ যাব, কিন্তু আজিৰ তাৰিখত ইউপিপিএল চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা উল্টা ভূমি পট্টা দিয়াহে হৈছে। তেনে ক্ষেত্ৰত ৰাইজে এইবাৰ মানে আস্থা আৰু বিশ্বাসত ল'ব পাৰিছে ইউপিপিএল দলক। মাজবাট সমষ্টিত এইবাৰ মানে 38,000 যি মাইনৰিটি ভোটাৰ আছে, ইয়াত 70% ভোট ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়াৰ পক্ষত কাষ্টিং হ'ব, এইটো নিশ্চিত। ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়া আৰু চৰণ বড়ো ডাঙৰীয়া অলপ ডিফাৰেঞ্চ আছে। আজিৰ তাৰিখত আপোনালোকে নিশ্চয় জানে যে বিপিএফ দলৰ এটা এণ্টি ইনকামব্ৰেঞ্চি আছে আৰু এই বস্তুটো কিন্তু মানে ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়া ইউপিপিএল দল যিহেতু নতুন বিটিচি চৰকাৰ গঠন কৰিছে 2 মাহ হৈছে, গতিকে এই বিধানসভা নিৰ্বাচন ইউপিপিএলৰ কাৰণে প্ৰথম নিৰ্বাচন। গতিকে ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়া এজন আদৰ্শৱান নেতা, তেখেতক ৰাইজে বিশ্বাসত লৈছে আৰু ল'ব। মাজবাট সমষ্টিৰ ৰাইজে চৰণ বড়ো ডাঙৰীয়া বিগত 5টা বছৰ কাৰ্যকালত কি ধৰণে আকৃষ্ট কৰিব পাৰিছে নিশ্চয় ৰাইজে জানে। আৰু এইবাৰ মাজবাট সমষ্টিৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে, পৰিৱৰ্তন হিচাপে বিকল্প হিচাপে বাছনি কৰি লৈছে ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়া। হয়, নিশ্চিতভাৱে ইক্ৰাবাৰী প্ৰাইমাৰী হিচাপে অধিক সংখ্যক ভোট, মাইনৰিটি ভোট ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়াই পাব, কাৰণ মাইনৰিটিৰ বিকল্প হিচাপে কেণ্ডিডেট নাই, কাৰণ মাইনৰিটিৰ কোনো ৰাজনৈতিক দলৰ নিজস্ব নাই। কি ইউডিএফ কওক, কংগ্ৰেছ কওক, সকলোৱে আমাৰ কাৰণে সমান। বিজেপি কওক বা ইউপিপিএলে কওক, বিপিএফে কওক, সকলোৱে মাইনৰিটিৰ নিজস্ব কোনো ৰাজনৈতিক দল নাই। বিকল্প হিচাপে পৰিৱৰ্তনৰ স্বাৰ্থত ইউপিপিএল দলক বাছনি কৰি লৈছে। সেই হিচাপে প্ৰাৰ্থী ৰতেন্দ্ৰ দৈমাৰী ডাঙৰীয়াক ইক্ৰাবাৰী প্ৰাইমাৰীৰ পৰা 60-70% ভোট কাষ্টিং কৰি দেখাব, এইটো নিশ্চিত।